গাইজ স্বাগতম টু ৰিকি ব্লগছ আৰু কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে। তো গাইজ আজি ভিডিঅ'টো হ'ল মানে সেই ভিডিঅ'টোত কৈছোঁৱে মই যে মৌখাৰ খেল যিদিন থাকে মৌখোৱা চানিকি সংঘৰ টিমটো যিদিন থাকে তো সেইদিন মই আপোনালোকৰ ওচৰলৈ আহিম। তো আজি আছে মৌখোৱা চানিকি সংঘ বনাম বঙাইগাঁও LIC সন্থা। তো দুটা দলে শক্তিবান দল আৰু মানে এনেও গাইজ চবেইটো আৰু ফুটবল বুলি ক'লে মানে কিবা এটা বেলেগেই আৰু মজা। সেই ভিডিঅ' মানে মজাটো অলপ বেলেগেই আৰু যিমান যি কওঁ ফুটবলৰ মজাটো অলপ বেলেগ আৰু গমে পাইছে চাগে। এতিয়া বলক গাইজ ভিডিঅ'টো ওলালোঁ আৰু এতিয়া খেলপথাৰত যাম আৰু সকলোৱে জানে আমাৰ মৌখোৱা গাঁৱৰ পৰিৱেশটো কেনেকুৱা, পূৰা সেউজীয়া গছ গছনিৰে ভৰা আৰু গৰমতো বহুত দি আছে সকলোৱে জানে। মানে গাইজ বেছি দিন নাই আৰু কেইদিনৰ পিছত ঠাণ্ডা আহিব, এইকেইদিন গৰমটো সহ্য কৰি লোৱা আৰু আজি আকাশখনো বঢ়িয়া বতৰ দিছে আৰু কোনো পানী নাহে, ভাল খেলাত পানী নাহে এনেও না। এতিয়া বলক সেইটো হ'ল বঙাইগাঁও LIC সন্থা আৰু যিটো কমলা কালাৰৰ জাৰ্চি মানে অলপ মিক্স আছে ক'লা আৰু কমলা, তো সেই জাৰ্চিটো হয় আমাৰ মৌখোৱা চানিকি সংঘ। আৰু দুটি টিমৰ মাজত এতিয়া কোন জয় হয় আমি খেলখন আমি মনোৰঞ্জন কৰি চালিহে গম পাম। তো এতিয়া বলক আৰু খেলৰ মনোৰঞ্জন উপভোগ দুয়োটাই সমানে লওঁ আৰু মৌখোৱা চানিকি সংঘ উইন। আৰু গাইজ কিমান মানুহ চাওক। দাদা কেনেকুৱা লাগিছে খেলি? ভাল লাগিলে। আপুনি যে আপোনাৰ ভৰিৰ যে সেই যাদুটো দেখাইছে তো বহুত ভাল লাগিল। আৰু নেক্সট টাইম আৰু ভাল কৰি খেলবি। অল দ্য বেষ্ট। দাদা কেনেকুৱা লাগিল খেলা চাই? ভাল লাগিল। এনে দাদা আমাৰ কি কয় দাদাৰ ভ্লগৰ নাম কি আছিল বোলে? মেক্স ব্লগছ। তো দাদা আৰু মই মানে দাদা ভাইটিহেন তো আমাক দুয়োটাকে যাতে আগুৱাই দিয়ে না কি দাদা। আৰু নেক্সট ভিডিঅ' আমাৰ একেলগে আহি আছে পুৰা কোলাবৰেশ্যন হ'ব আৰু বেছি দিন নাই আৰু নাই কি দাদা। বহুত ভাল খবৰ মানে আমাৰ মৌখোৱা চানিকি সংঘৰ উদ্যোগত যিখন ফুটবল প্ৰাইজ মানি খেল পতা হৈছে মানে সেই খেলখনত মানে এটা বেষ্ট প্লেয়াৰ চিলেক্ট কৰাইছে প্ৰতিখন মেটছত আৰু বেষ্ট প্লেয়াৰক 1000 টকা আৰু এটা প্ৰাইজ দিব। তো আজিৰ বেষ্ট প্লেয়াৰ হ'ল মৌখোৱা চানিকি সংঘৰ টিমৰ নাম্বাৰ 11। তো সেই দাদাই বহুত ভাল প্ৰদৰ্শন দেখাইছে আৰু দাদাৰ যাতে উজ্জ্বল ভৱিষ্যত কামনা কৰা হ'ল সকলোৱে উজ্জ্বল ভৱিষ্যত। গাইজ এতিয়া মানে আহিলোঁ মানে খেলখন চাই আহিলোঁ মানে অলপ গাটো ধুলোঁ মানে বহুত গৰম দিছে না, তো বহুত ৰ'দ দিছিল তো সেইকাৰণে আহি পালোঁ। আৰু মানে বঙাইগাঁও LIC টিমটো বহুত কষ্ট কৰিছিল কিন্তু তেওঁলোক মানে জিকিব নোৱাৰিলে আৰু ফাইনেলি মানে জয় হ'ল আমাৰ মৌখোৱা চানিকি সংঘৰ টিমটো। তো একো নাই, LIC টিমটো যাতে ভাল খেলে আগন্তুক তাৰ বাবে আশা কৰিলোঁ। আৰু আমাৰ মৌখোৱা চানিকি সংঘৰ টিমটো যাতে আৰু আগলৈকে যাতে আৰু ভাল খেলে। তো গাইজ আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি আৰু সকলোৱে যাতে চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।